বন্ধু বান্ধৱীসকল সকলোকে অসমীয়া ছোৱালী ভৱানী অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে মাঘৰ 1 তাৰিখ। তো মাঘৰ 1 তাৰিখত মেজি জ্বলায় আৰু অসমীয়া পৰম্পৰাটো নিয়মটো হৈছে মেজি জ্বলাই মানে জুই সেৱা কৰা হয়। তো মানে আমি যিহেতু গাঁৱত নাথাকোঁ, গাঁৱত হ'লে ধুনীয়া ডাঙৰকৈ বনায় মেজি। তথাপিও আমি গুৱাহাটীত থাকি মানে সৰু চাই একদম পৰম্পৰাটো মানে ৰক্ষা কৰিবৰ বাবে সৰু চাই বনাইছে। তো জ্বলাব আমি সকলোৱে মিলি। তো আপোনালোকেও থাকক চাব ভিডিঅ'টো। আশা কৰোঁ আজি ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু লগতে মাঘ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। এতিয়া সকলো ৰেডি, এতিয়া কাপোৰ পিন্ধি নতুন কাপোৰ পিন্ধিছে। এতিয়া আৰু মেজিটো জ্বলাব লাগে আৰু ডাঙৰ কি কৰিব গৈছে তাৰমানে থিয় হ'বা। আঙুল মাথাহে ও আঙুল হা সৰুবা কি বিলাক হা আঁতৰাই দে তাৰপৰা ডিজিটেল সেই হ'লে বেয়া ন। ৰাইজে মিলি মাঘ বিহুৰ উৰুকাৰ দিনাখন অলপ জুই তাপ ল'ম বুলি সকলোৱে আশা কৰি আজি তোমাৰ মেজিটো জ্বলাবলৈ লৈছোঁ। এই সকলোৰে মনৰ আশা পূৰণ হওক, বেমাৰ আজাৰ নোহোৱা হওক আৰু যেন গোটেই বছৰটো যেন খুব ভালকৈ যেন চলি যায়। ল'ৰা ছোৱালীৰ লগত পঢ়া শুনা ভাল হওক, যাৰ চাকৰি হোৱা নাই তেওঁ চাকৰি হওক আৰু মানে যাৰ বেমাৰী মানুহ আছে তেওঁলোকৰ বেমাৰ আজাৰ ভাল সুস্থ শৰীৰে যেন জীয়াই থাকে। আপোনালোকে চাই ভাল পাব। মানে মই দিনত ভিডিঅ'টো সমাপ্ত কৰিবৰ কাৰণে মানে সময় নাপালোঁ। এই ধৰা আলহী অতিথি আহিছে, লাড়ু পিঠা পনা চাহ এনেকৈ খোৱালোতো এইখিনি মানে সময় নহ'ল। গতিকে এতিয়া ৰাতি আৰু সমাপ্ত কৰোঁ ভিডিঅ'টো। তো আৰু যদিহে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই।